মইতো অনুৰোধ কৰিম যে আছুৰ স্বেচ্ছাসেৱকসকলে পিপি কিট পৰিধান নকৰাকৈ হস্পিটেলত আহি ৰোগীসকলক সেৱা কৰক। এখন যিহেতু নাটকেই, গতিকে আছুৰ সভাপতি সম্পাদক তেখেতসকলে পিপি কিট পৰিধান নকৰাকৈ হস্পিটেলৰ ভিতৰত আহি ৰাইজক সেৱা কৰক। তেতিয়া আমি গমেই পাম যে এখন নাটক হয় নহয়। টিভিৰ আগত ক'লে কি হ'ব। গতিকে মই 2 দিনৰ ভিতৰত আৰু এবাৰ কোনোবা এখন হস্পিটেলত পিপি কিট পিন্ধি যাম, কাৰণ মোৰ সাহস নাই, মইতো কিট পিন্ধি যাম। মইতো আছুৰ সভাপতি সম্পাদকক অনুৰোধ কৰিম, সঁচাই মিছাইতো মানুহবিলাক আছে, অসমীয়াই মানুহ, আপোনালোকৰ আছুৰ সদস্যসকলে ইয়াত আহি সেৱা কৰক পিপি কিট নিপিন্ধাকৈ। তেতিয়া আমি ইমান চিন্তাও কৰিব নালাগে। আৰু আছুৰ সভাপতি সম্পাদকৰ নেতৃত্বত পিপি কিট নিপিন্ধাকৈ সেৱা আৰম্ভ কৰাৰ লগে লগে এটা নতুন সংস্কৃতি আৰম্ভ হ'ব। তাততো মোৰ কোনো আপত্তি নাই। যদি আমেৰিকাতো নাটক, ইংলেণ্ডতো নাটক, দিল্লীতো নাটক, এই 8জন মৰা মৃতদেহো নাটক। আৰু অসমততো নিয়মে আছে না যে সকলো ভুল খালি আছুৱে সঁচা। গতিকে আছুৱে দায়িত্ব ল'লেই হ'ল, আমাৰনো কি অসুবিধা আছে। হাৰ্ভাৰ্ড বিজনেছ স্কুল নিজৰ নামত প্ৰতিষ্ঠিত হোৱা বুলি কোৱা ব্যক্তিগৰাকীৰ লগত ছাত্ৰ সন্থাই কোনো কথা কোৱাৰ কোনো লাভ নাই, এই কথাটো স্পষ্ট। কাৰণ গোটেই কথাটোক মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে তেওঁ এটা বেলেগ দিশত লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। কৰোনা আৰু নিজকে সমাৰ্থক কৰি ব্যাখ্যা আগবঢ়ালে নাটকৰ অৰ্থ বুজি নোপোৱাটো স্বাভাৱিক কথা। কাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিয়ে কৈছে যে কৰোনাক লৈ কিছুমান ব্যক্তিয়ে বিগত সময়ছোৱাত নাটক কৰি আছে, কৰোনাক নাটক বুলি কোৱা নাই। গতিকে এই কথাটো স্পষ্ট, মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ টুলুঙা মন্তব্য আগবঢ়াই আহিছে। আৰু এইটো নতুন কথা নহয়, বাৰে বাৰে এনেকুৱা ধৰণৰ টুলুঙা কথাৰে অসমৰ জনতাক বিভ্ৰান্ত কৰিবৰ কাৰণে বিভিন্ন সময়ত উঠি পৰি লাগে। আৰু এই যিবোৰ কথা বতৰা, তেওঁতো যথেষ্ট পঢ়া শুনা মানুহ, PhD ডিগ্ৰী পোৱা মানুহ, তেওঁৰ মুখত এনেকুৱা ধৰণৰ কথাই শোভা নাপায়। আৰু তেওঁ কথাটো বুজি পোৱা নাই, এই কথাটো মই ভবা নাছিলোঁ। কাৰণ অৱশ্যে তেওঁ এটা কথা হয় যে কংগ্ৰেছৰ দিনৰ পৰা তেওঁ এতিয়ালৈকে এই বিগত সময়ছোৱাত তেওঁৰ যিটো প্ৰতিযোগিতা 1 নম্বৰ আসনলৈ যোৱাৰ, এই আসনত যিহেতু তেওঁ সফল কাম হ'ব পৰা নাই, হতাশাগ্ৰস্ত এগৰাকী মানুহৰ মুখত যেনেকুৱা ধৰণৰ কথা ওলাব লাগে তেনেকুৱা কথাই হিমন্ত বিশ্ব শৰ্মাৰ মুখত ওলাইছে। অতি ফ্ৰাষ্ট্ৰেটেড মানুহৰ মুখৰ এইটো মন্তব্য। গতিকে হিমন্ত বিশ্ব শৰ্মাক মই চেলেঞ্জ দিছোঁ, WHO ICMRৰ কোন কভিড প্ৰট'কলত কভিড চেণ্টাৰত বিনা পিপি কিটত কাম কাজ কৰিব পাৰে লিখা আছে, দেখুৱাওক। চেলেঞ্জ কৰিছোঁ। এই চেলেঞ্জটো কৰিছোঁ যে কভিড চেণ্টাৰত কোনো মেডিকেল বা চিকিৎসাৰ লগত জড়িত নোহোৱা কোন ব্যক্তিয়ে সেৱা আগবঢ়োৱাৰ সুযোগ ICMR আৰু WHO দিছে, তেওঁ লিখিত হোৱা আছে, দেখুৱাওক। তেওঁৰ যিটো কাম কাজ, তেওঁৰ কাৰনামাৰ চাৰ্টিফিকেট আমি দিব লগা হোৱা নাই, কিন্তু IMA দিছে। ছাত্ৰ সন্থাই পেডত দিয়া এইটো কোনো ধৰণৰ তেওঁৰ চাৰ্টিফিকেট দিয়া নাই। IMA দিয়া চাৰ্টিফিকেটৰ ভিত্তিতে মানুহে প্ৰশ্ন উত্থাপন কৰিছে। তেওঁৰ নিজৰ ককায়েক জয়ন্ত বিশ্ব শৰ্মাৰ কথা, এইবোৰ তেওঁ খণ্ডন কৰি দেখুৱাওকচোন। তেওঁ যদি দম আছে, নিজৰ ককায়েক আৰু IMAৰ কথা। গতিকে এই গোটেই কথা বতৰাবোৰ তেওঁৰ নিজৰ যিটো দুৰ্বলতা, যিগৰাকী ব্যক্তি 15 বছৰ স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ পিছত কেৱল মাত্ৰ 60খন ICU বেড বনাব পাৰে, যিগৰাকী ব্যক্তিয়ে নিজে কভিড প্ৰট'কলৰ কথা কৈ এইবোৰ নামানে। কাৰণ তেওঁ নিজেই কয় যে যিসকল ব্যক্তিৰ কোনো শৰীৰত বেলেগ ধৰণৰ ৰোগ আছে সেইসকল ব্যক্তিয়ে কভিড চেণ্টাৰলৈ যাব নালাগে, কোৱাৰেণ্টিনত থকা মানুহৰ সংস্পৰ্শলৈ যাব নালাগে। অথচ তেওঁ নিজৰ বহু দিনৰ পৰা মধুমেহ ৰোগত তেওঁ আক্ৰান্ত হৈ থকাৰ পাছত কভিড কেন্দ্ৰত নিজে পিপি কিট পিন্ধি সোমাইছে, ওলোৱাৰ পাছত কোনো ধৰণৰ তেওঁ কোৱাৰেণ্টিনলৈ যোৱা নাই। তাৰপিছত মানুহৰ মাজে মাজে ঘূৰি ঘূৰি গণসংক্ৰমণ তেওঁ নিজে বঢ়াইছে। এই অভিযোগ জনতাই কৰিছে। দিল্লীলৈ গ'ল মণিপুৰৰ পৰা দিল্লীলৈ গৈ অসমত ঘূৰি আহি কোনো ধৰণৰ কোৱাৰেণ্টিন নহ'ল, কোনো ধৰণৰ স্বাব টেষ্ট নলৈ মানুহৰ মাজে মাজে ঘূৰি ফুৰিছে। এইবোৰ কি নাটক নহয়? মানুহক ৰোগীক ভাল হোৱাৰ পিছত বিদায় দিবৰ কাৰণে তেওঁ হেলিকপ্টাৰ লৈ লখিমপুৰলৈ গামোচা পিন্ধাবলৈ যাব পাৰে, যিটো কাম নাৰ্ছৰ। এইটো কি ইয়াৰ কি নাটক নহয়? যিসকল কভিডত কৰোনাত আক্ৰান্ত ব্যক্তি কোৱাৰেণ্টিন চেণ্টাৰত আছিলে, তেওঁলোকৰ
খাদ্য কি পাইছে কি নাই বিনা মাস্কে তেওঁলোকক গৈ তেওঁলোকে কি পাইছে কি নাই এইবোৰ সোধা ওচৰলৈ গৈ খেজুৰ পাইছেনে নাই এইবোৰ কি নাটক নহয় কোৱাৰেণ্টাইন চেণ্টাৰসমূহত দিয়া বিভিন্ন খাদ্য পাতি ফটো পোষ্ট কৰি এতিয়া আকৌ দাইল পানী আৰু সুদা ভাত আৰু ভাজিৰে ভাত খুৱাইছে এইটো কি নাটক নহয় কেৱল মাত্ৰ প্ৰচাৰ নহয় তেওঁলোকৰ মন্ত্ৰীয়েতো চাৰিওফালে মন্ত্ৰী বিষয়া কৰ্মচাৰীয়ে কোনো বুঢ়া মেথা মানুহ আমাৰ সন্মানীয় জ্যেষ্ঠ ব্যক্তিসকল ক'ত আছে কোনো বাদ বিচাৰ নোপোৱাকৈ পানী কেঁচুৱা ক'ত আছে কোনো বাদ বিচৰা নকৰাকৈ ঘৰে ঘৰে যে তেওঁলোকে ঘূৰি জনসম্পৰ্ক কৰিছে এইবোৰ কি নাটক নহয় কি কেৱল মাত্ৰ বিজেপিৰ কাৰণে কৰোনাৰ প্ৰটোকল কভিড প্ৰটোকল বেলেগ আৰু সৰ্বসাধাৰণ ৰাইজৰ কাৰণে কভিড প্ৰটোকল বেলেগ এইটো ক'ব খোজে নেকি হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে এদিন কোৱাৰেণ্টাইনত থাকি পিছদিনাখন তেওঁলোকে বাগজান কেম্পলৈ যায় কোনো ধৰণৰ কভিড প্ৰটোকল নামানে তাৰ পাছত তেওঁলোকে গোচৰ ৰুজু কৰিছে নেকি এই প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ এসময়ত যে তবলিগী জামাতৰ নামত হিন্দু মুছলমান কৰি মানুহৰ মাজত এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিছিল তেতিয়া যে কভিড প্ৰটোকল ভংগ কৰি এতিয়া মানুহৰ নাম মানুহৰ ট্ৰেভেল হিষ্ট্ৰী কৈ আছিল এতিয়া কিয় নকৰে চেলেঞ্জ কৰিছোঁ প্ৰতিদিনৰ মানুহৰ নাম তেওঁ ঘোষণা কৰক আৰু এতিয়া যি 10-11 হাজাৰ যি মানুহ আছে তেওঁলোকৰ প্ৰত্যেক জিলা হিচাপত তেওঁলোকৰ নাম ৱেবছাইটত কভিড প্ৰটোকল ভংগ কৰি পাব্লিছ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ কাৰণ এসময়ত কভিড প্ৰটোকল ভংগ কৰি এই কাম কাজ কৰিছে এই কথাও সুধিব খুজিছোঁ তেওঁলোকৰ ৰাজ্যিক বিজেপি দলৰ যিগৰাকী সভাপতিগৰাকীয়ে স্বাব টেষ্ট দিয়াৰ পিছতে প্ৰেছ মিটত অংশগ্ৰহণ কৰিব পৰাটো কভিড প্ৰটোকলৰ কোনটো শিতানত পৰিছে গতিকে এই সকলো ধৰণৰ কথাই ছাত্ৰ সন্থাৰ সভাপতিয়ে নাটক বুলি কৈছে কৰোনাক নাটক বুলি কোৱা নাই এই গোটেই কথাটোৱে তেওঁৰ চিন্তাৰ যিটো স্থূল স্তৰ সেইটোকে প্ৰমাণিত কৰিছে তেওঁক কোনো ভবা নাছিল যে PhD ডিগ্ৰীধাৰী এগৰাকী মানুহে এই কথাটো বুজি নাপাব তেওঁ যোৱা কা আন্দোলনৰ পিছৰ পৰা অকণমান এনেকুৱা ধৰণৰ হৈছে কথা বতৰাবোৰ বুজি নাপায় সেইকাৰণে হাৰ্ভাৰ্ড বিজনেছ স্কুল নিজৰ নামত থকা বুলি ভাবিছিল নিজৰ নামত প্ৰতিষ্ঠা হোৱা বুলি ভাবিছিল সেইকাৰণে কৰোনাক তেওঁ নাটক বুলি কোৱা বুলি মানুহৰ মাজত বিভ্ৰান্তি কৰিবৰ কাৰণে উঠি পৰি লাগিছে এনেকুৱা ধৰণৰ পাতল তৰল কথা এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ মুখত কেতিয়াও শোভা নাপায় আৰু এই কামেই মানুহৰ নিজৰ পৰিচয় এই কথাই তেওঁ প্ৰমাণ কৰিছে বিগত সময়ছোৱাত কংগ্ৰেছৰ দিনৰ তেওঁৰ কাম কাজ বিগত সময়ছোৱাত ছাত্ৰ সন্থাত থাকোঁতে তেওঁৰ কাম কাজ আলফা চালফাৰ নামত কৰা তেওঁৰ কাম কাজ তেওঁৰ নিজৰ জীৱনৰ পৃষ্ঠাৰ লগত জড়িত হৈ থকা তেওঁৰ পাণবজাৰ থানা তেওঁ কংগ্ৰেছত থাকোঁতে গুজৰাটৰ পানীৰ পাইপৰ মাজেৰে যোৱা মুছলমানৰ তেজ বুলি নিজ মুখেৰে কোৱা কথা বতৰাবোৰৰ মাজত তেওঁৰ যিটো সততা তেওঁৰ যিটো চিন্তা তেওঁৰ যিটো কথা বতৰা তেওঁৰ যিটো চৰিত্ৰ তাক শক্তিশালী ৰূপত প্ৰকাশ হয় মানুহে জনতাই জানে কেতিয়াবা কিছু মানুহে কিছু কথাত হয়তো অলপ সময়ৰ কাৰণে তেওঁৰ ছ'চিয়েল মিডিয়া তেওঁৰ সাংগু পাংগু তেওঁৰ কিছুমান মানুহৰ যোগেদি তেওঁৰ বিভিন্ন চেনেল বিভিন্ন কথা বতৰা বিভিন্ন মানুহৰ যোগেদি পৰিৱেশ সৃষ্টি কৰি মানুহক বিভ্ৰান্ত কৰিব খোজে কিন্তু সত্য সদায় সত্য ইয়াক কেতিয়াও মানুহে কোনো কাৰণতে বন্ধ কৰিব নোৱাৰে আৰু এই কথাও ক'ব খুজিছোঁ মানুহৰ মাজত সন্দেহ হয় যে ডায়েবেটিক ৰোগত আক্ৰান্ত কোনো মানুহে কেতিয়াবা ব্লাড ডোনেশ্যন কৰিব পাৰেনে এই প্ৰশ্ন মানুহৰ মাজলৈ আহিছে গতিকে এই কথা বতৰাবোৰে মানুহে নাটক বুলি ক'বলৈ আৰম্ভ কৰিছে নাটক বুলি সন্দেহ কৰিছে জনতাৰ কথা ছাত্ৰ সন্থাই প্ৰতিনিধিত্ব কৰিছে তাৰ উত্তৰ যথাযোগ্য উত্তৰ দিব নোৱাৰি এতিয়া চালে বেৰে কোবাই টুলুঙা মন্তব্যৰে জনতাক বিভ্ৰান্ত কৰিব খুজিছে আৰু ৰাইজৰ এই সন্দেহো হৈছে যে তেওঁৱে আটাইতকৈ ডাঙৰ গুৱাহাটীৰ কভিড কেৰিয়াৰ তেওঁৱে এই ভাইৰাছটো কেৰি কৰিছে আটাইতকৈ বেছি মানুহলৈ কাৰণ তেওঁৰ লগত ঘূৰি ফুৰা মানুহবোৰে এতিয়া চাৰিওফালে কৰোনা তেওঁলোকৰ সংক্ৰমণ হৈছে সাংবাদিক বন্ধুসকল হৈছে কাৰণ তেওঁ প্ৰতিদিনে সংবাদ মেল আয়োজন কৰিছিল কোনো ধৰণৰ কভিড প্ৰটোকল নামানি কভিড চেণ্টাৰলৈ গৈ কোৱাৰেণ্টাইন নোহোৱাকৈ দিল্লী মণিপুৰলৈ গৈ ঘূৰি আহি কোনো ধৰণৰ কভিড প্ৰটোকল নমনাকৈ কোৱাৰেণ্টাইন নোহোৱাকৈ কাম কাজ কৰি থকাৰ পাছত তেওঁৰ শৰীৰতে যে কৰোনা ভাইৰাছ তেওঁৰ যোগেদিয়ে মানুহৰ মাজলৈ কেৰি হৈছে এই কথা মানুহৰ মাজত সৰব চৰ্চা হৈছে মানুহৰ মাজত অভিযোগ আহিছে